কি খবৰ আপোনালোকে সকলোৱে ভালে আছেনে? অসমীয়া ছোৱালী চম্পি অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই শুই উঠি আহিছোঁ, গোটেই চুলি জপৰা হৈ আছে। মায়ে ফোন কৰিলে, কৈছে মই গৈ আছোঁ পাপাৰ লগত, মানে মা আৰু পাপা আহিব। ভাবিলোঁ মই ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ, মা আৰু পাপা আহিব যিহেতু। ইমান ৰ'দ দিছে, এয়া চাওকচোন কিমান ৰ'দ। মা প্ৰথমবাৰ মোৰ চেনেলত ওলাব, ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। আহি পাই গ'লহি মাহঁত, মই বনাই আছোঁ চাহ দি আহোঁগৈ মাহঁতক। চাহৰ লগত লৈছোঁ গোল্লা, পেৰা, জেলেপি। মায়ে ভাবিছে মই ফটো মাৰি আছোঁ, ভিডিঅ' কৰি আছিলোঁ বুলি গম নাপায়। মায়ে ঘৰৰ পৰা অনা কিছুমান বস্তু জীয়েকলৈ বুলি অনা, আপোনালোককো দেখুৱালোঁ। এয়া হ'ল দিলমাজক কল বুলি কয় আমাৰ ইয়াত, কেঁচাবোৰ মালভোগ কল, অমিতা, ঘৰৰ দৈ গাখীৰ। এইপিনে বনাই আছে মায়ে চেয়া দিয়া ভাত বৰা চাউলৰ। মায়ে চাই আছে হ'লনে নাই হোৱা, অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ আপোনালোককো। এয়া লোকেল মুৰ্গী মাংস, আমাৰ ঘৰৰে কুকুৰা, লগতে কেপচিকাম, আলু এয়া মই কাটি লৈছোঁ। এইপিনে হোৱাগৈ নাই। এইপিনে বনাই আছে মিষ্টাৰে মাংস। এইপিনে মই বনাই আছোঁ অমিতা চব্জি। আজি জুইত বনাইছোঁ, মানুহ সেইবাবে জুইতে বনাই দিছোঁ। নিমখ দিছে, হালধি, এইপিনে চিকেন মছলা, ধনিয়া, ৰেড, মাংস ধুনীয়া কালাৰ উঠিছে। ভাত বনাই গোটেই ঘামি জামি আছোঁ। এইপিনে আহিছোঁ মা ওচৰলৈ, কিনো কৰি আছে। শুই আছোঁ। এয়া মা। কেনেকুৱা লাগিছে আজি তোমাৰ ছোৱালী ঘৰলৈ আহি? ভালেই লাগিছে, বহুত নম্বৰত আহিছোঁ। একে বেয়া লাগিব। মিলিছোঁনে বাৰু মাক জীয়েক? আপোনালোকে কমেণ্ট কৰি জনাবচোন, দেখিবলৈ একেই হয়নে নহয়। হৈছেগৈ মাংস, এতিয়া কি দিব? হ'ব কেপচিকাম দিব, হৈছেনে? এতিয়া দিব আলু, এয়া আলু মাংস হৈ গৈছে। এতিয়া অলপ পাছতে দিব চাগে কেপচিকাম আৰু বিলাহী। আজি জোৱাইকৈ বনাইছে শাহুৱেকৰ কাৰণে। পূৰা জোৱাইকৈ ঘামি জামি বনাই আছে। এইপিনে চেয়া দিয়া ভাত হৈ গ'ল। মাংস পূৰা উতলি আছে। প্ৰায় হৈছেগৈ। এয়া চেয়া দিয়া ভাত, লগতে মাংস, নৰ্মেল ভাত, অমিতা চব্জি। এতিয়া আমি খাই লওঁ।